Good morning. Hi friend. আজি আৰু আহিল বাৰীখনত আৰু বাৰীৰ পৰা আজিকালি দৌৰোণ শাক আৰু দৌৰোণ শাকৰ এটা ৰেচিপি বনাম আজি। বাৰীখনৰ শাকৰ মাজতে বহুত দৌৰোণ শাক আছে আৰু দৌৰোণ শাকৰ উপকাৰী ঠাণ্ডা দিনত দৌৰোণ শাক খাবই লাগে। কাৰণ বহুত ধৰণৰ বিষৰ পৰা আৰু বহুত ধৰণৰ বেমাৰৰ কাৰণে দৌৰোণ শাক আমাৰ দেহৰ কাৰণে খুবেই উপকাৰী আৰু সেইকাৰণে দৌৰোণ শাক মই উঠাই লৈছোঁ। আৰু দেখিছে ধুনীয়া একদম ঠাণ্ডা দিন ৰাতিপুৱা টোপনিৰ পৰা উঠিব মন নাযায়। ৰ'দটো আজি দৌৰোণ শাক বহুতে বহুত ধৰণে খায়। কিছুমানে শাক বনাই খায় আৰু কিছুমানে খায়, কিছুমানে বিদ্যা খায় আৰু মই যেনেদৰে বনাইছোঁ বনালে কিন্তু বিদ্যা একেবাৰে নালাগে। সেইকাৰণে মই লৈছোঁ পিঁয়াজ, জলকীয়া, নহৰু অলপ বেছিকৈ লৈছোঁ। কাৰণ নহৰুৰে শাকৰ গোন্ধটো আৰু বেছি ভাল লাগে খাই। কেৰাহীত দিলোঁ তেল আৰু তেল দিয়াৰ লগে লগে দিলোঁ অলপমান ভাজি ল'লোঁ। বেছি ভাজিব নালাগে কাৰণ শাকত দিয়া বস্তু যিহেতু ভাজা গোন্ধটো নালাগে। আৰু মই দিলোঁ তাতে কেইটামান জ্বলা আপোনালোকে যেনেকৈ খায় সেনেকৈ এনেধৰণে জ্বলা দিলেই হ'ল। কেঁচা জ্বলা দি থওঁ এতিয়াৰ পৰাই কিনি মাইদা দেখিছোঁ শাক গোন্ধ শাকৰ গোন্ধটোও কিন্তু মোৰ ভাল লাগে, কিন্তু কিছুমানে বেয়া পায়। আৰু এনেকৈ বনাই দিলে কিন্তু গোন্ধ নপোৱাকৈ বা তিতা নপোৱাকৈ বঢ়িয়াকৈ খাব পাৰি। আৰু মই কাটি থোৱা দৌৰোণ শাকখিনি ধুনীয়াকৈ দি দিলোঁ তাতে। আৰু এতিয়া অলপমান লৰাই দি কেনে মই কৰি আছোঁ লাপালৈকে আমি মুখতে কিবা অলপমান খাই আছোঁ। আৰু এইফালে মোৰ দৌৰোণ শাক প্ৰায় আধা নিশ্চয় হৈছে, কাৰণ শাক বস্তুটো অলপ সোনকালে হৈ যায়। তাতে দিলোঁ নিমখ আৰু দিম এতিয়া মই অলপমান হালধিৰ গুড়া। শাকত বেছি মছলাটো দিয়ে নাযায়। আপোনালোকে শাকত বেছি মছলা দি খাই নেকি গম নাপাওঁ। মই কিন্তু বেছি মছলা নিদিওঁ। মোৰ যে খালিয়ে মোৰ শাক ভাল লাগি যায়। আৰু বঢ়িয়াকৈ অলপমান লৰাই চৰাই দি এতিয়া মই দিম ঢাকন মাৰি। এই আৰু নিমখ আৰু হালধি দিলোঁ আৰু বঢ়িয়াকৈ অলপ লৰাই দিলোঁ। আৰু তেলো খুব কম, মই তেল এনেও খুব কমেই খাওঁ আৰু সেইকাৰণে কমেই তেল দিছোঁ। আৰু এতিয়া ধুনীয়াকৈ মই ঢাকনখন মাৰি দিলোঁ আৰু গ'লোঁ বাৰীৰ পিছফালে। চাওঁ যি একদম চেলফিচৰে আহি মানে শকতে ৰ'ব পৰা নাই। মই কেইটামান আধাৰো দিলোঁ আৰু আধাৰ খাবা আহি মোৰ কাষে পালাই। বাপৰে, মই যেনেকৈ বহিছোঁ সেনেকৈয়ে বহিছে আৰু যা 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 মোক চাই লাভ নাই। মই আজি মূৰে কাপোৰে হাত লৈ আছোঁ, মূৰে ঘূৰে কাপোৰ উৰি আছোঁ, কাৰণ যিদৰে ঠাণ্ডা পোৱা নাই আজি ৰ'দটো দেখাই দিয়া নাই। আৰু এফালে আহি চাওঁ যে ঢাকন দিছে, মোৰ শাক প্ৰায় ৰেডিয়ে হৈছে। আৰু শাক ৰেডি হোৱাৰ লগে লগে তাতে মই এতিয়া দিম বঢ়িয়াকৈ ৰাতিৰে ভাজি থোৱা মাছ আছিল অলপমান। আৰু এতিয়া যিহেতু মানুহ আমি তাতে আছে 3 পিচ মাছ, কিন্তু পিছত যিহেতু কটা বেছি মই পিছাই নিনিলাও বাৰু। বাকী মঙহ থকা মাছখিনি মই ইয়াতে দিয়াৰ কাৰণে ৰেডি কৰি লওঁ আৰু তাৰে কাৰণে মই কাটাখিনি গুচাই ল'ম। এতিয়া বঢ়িয়াকৈ কাটাখিনি গুচাই ল'লোঁ। বঢ়িয়াকৈ ভাজা মাছৰ পৰা এতিয়া ভাজি থোৱা আছে যিহেতু
মুৰমুৰীয়াকৈ কাটাখিনি বঢ়িয়াকৈ হাতেদি গুচি লৈছোঁ আৰু ভাঙি পিটিও ল'ব পাৰে আপুনি। মই এনেকৈ বেছি হেৰি কৰি লোৱা নাই, অলপ অলপ গুচি লৈছোঁ মাংসৰ নিচিনা, অলপমান ব্ৰইলাৰৰ মাংস ভাল লাগে যাতে। তাৰপিছত মই ইয়াতে দিম এতিয়া বঢ়িয়াকৈ মাছখিনি, আৰু মাছখিনি দি কিনে মই অলপমান লৰে চৰে দিম, কাৰণ মাছখিনি আগতে ভাজা আছে, নিমখ চিমখ হৈয়ে আছে, কেৱল লৰাবহি লাগে আৰু। তাৰপিছত মই দিম এতিয়া লৰে বঢ়িয়াকৈ, আৰু মাছখিনি লৰাই থাকোঁতে ভাঙি যাব, আৰু মই অলপমান কষ্ট কৰি ভাঙি দিছোঁ হেতাখনেদি ধৰি। এতিয়া আৰু মই খাই লাগিছে, গৰম গৰম শাকেদি ভাতকেইটা খাব লাগিব, আৰু সেইকাৰণে মই মানে একদম যি কাৰণে এতিয়া মোৰ প্ৰায় ৰেডি হৈ গৈছে। আৰু ইয়াতে মই লাষ্টত দিম এই ধনিয়াৰ পাত অলপমান, কাৰণ ধনিয়াৰ পাত দি ঠাণ্ডাৰ দিনৰ আঞ্জা নহ'ব, আৰু ধনিয়াৰ পাত দিলে আৰু চেণ্টটোৱে বেলেগ হৈ যায়, সেইকাৰণে অলপমান দিম। আৰু মই য'তে ত'তে ধনিয়াৰ পাত দিওঁ, সেইকাৰণে মই ঘৰত বেছিভাগকৈ ধনিয়াৰ পাত ৰান্ধি, কাৰণ ঠাণ্ডাৰ দিনত ধনিয়াৰ পাত নিদিলে আঞ্জা খাওঁহে নালাগে। এতিয়া মোৰ শাক প্ৰায় ৰেডিয়ে, আৰু এতিয়া মই তাতে লাষ্ট ধৰাৰ কাৰণে দিম বঢ়িয়াকৈ ধনিয়াৰ পাত, আৰু গৰম গৰম ভাতৰ লগত আপোনালোকে এনেকৈ দৰুণ শাক বনাই খাব, আৰু কেনেকৈ কমেণ্ট কৰি মোক জনাবচোন। এতিয়া আমি মিস্ত্ৰীৰ লগত আহিলোঁ মিস্ত্ৰী যোগালী দিবৰ কাৰণে, আৰু বঢ়িয়াকৈ চিলিণ্ডাৰ বস্তা লৈ গৈছে আমাৰ মিস্ত্ৰীয়ে, কি কাম কৰে তাকে চাই লওঁ। আৰু অলপ মিস্ত্ৰী কাম কৰা দিছে, তেল লগত মানে কাটিছে ভিডিঅ' নহয়, কাৰণ আমি দিওঁ আৰু কম মিস্ত্ৰী নহয়, ক'ৰবাৰ পৰাই যায় কিবা হেৰি লাগে, ঘৰ বনাব মিস্ত্ৰী আৰু কিবা লেট্ৰিন বাথৰুম হ'ব কিজানি। এতিয়া আমি বঢ়িয়াকৈ তেল লৈ গ'লোঁ প্লাষ্টিকৰ বাল্টিংটো, আৰু এফালে এটা এতিয়া বাল্টিং আছিলে বাল্টিং, তাতে তেল দিলে আৰু হাত এই ঠাণ্ডা হ'লেও বেয়া কৰা নাই আৰু জীৱনে হ'ব, কাৰণ বহুত দিনৰ পৰা মানে গালি গালাজ কৰি আছোঁ, খং উঠি গ'লে অকলে জীৱনে কিন্তু বেছি মানে যোগাৰো নাই, সানি মছলা সানি ধুনীয়াকৈ কাঠ থৈ দিব, কাঠত দি আৰু এটা বাল্টিং বহাই দিব, চাইডেদি, আৰু সেইমতে বাল্টিংটো বহাই দিব। পিছৰ ভিডিঅ'ত মই দেখাম বাৰু, ঠাণ্ডাও বতৰ যাতে শাক থাকে, চাইডে বঢ়িয়াকৈ চিমেণ্ট সুমি দি এটা লেয়াৰ কৰি দিব, চাইডে বঢ়িয়াকৈ চিমেণ্ট দি এটা লেয়াৰ কৰি দিছোঁ, আৰু এটা লেয়াৰ হোৱাৰ পিছত আৰু বাল্টিংটোৰ ওপৰত আৰু এটা টেমা ভৰি দিছে, তাৰপিছত আৰু এটা লেয়াৰ কৰি দিছে, আৰু এতিয়া শুকুৱাৰ পিছত এইটো কি হ'ব আপোনালোকে পিছৰ ভিডিঅ'ত শ্বেয়াৰ কৰিম।